নখুটিবাসী ৰাইজৰ বাবে এটা ভাল খবৰ মাত্ৰ 2000 টকাৰে কিনিব পাৰিব মোবাইল 2000 টকাত যে মোবাইলটো পাব এই ভিডিঅ'টো শ্বেয়াৰ কৰি আহিলে বিনামূলীয়াকৈ পাব হেডফোন আৰু এটা ডাঙৰ গিফ্ট কেৱল ইমানেই নহয় প্ৰথম 10 জনৰ কাৰণে থাকিব 3টা গিফ্ট 2টা গিফ্টৰ লগত এটা স্মাৰ্ট ৱাচ আহিব তাক এটা ৱাচ গিফ্ট কৰিম এই অফাৰ লৈ আহিছে নখুটিৰ নাদিয়ান টেলিকমে হয় মই বৰ্তমান উপস্থিত আছো নখুটি বজাৰ নাদিয়ান টেলিকমত আৰু নাদিয়ান টেলিকমত এটা ডাঙৰ অফাৰ চলি আছে মাত্ৰ 2000 টকাত আপুনি ল'ব পাৰিব এটা মোবাইল আৰু গিফ্ট আমি আপোনালোকক দেখুৱাম এই আপোনালোকে স্ক্ৰিনত চাওক কিমান গিফ্টৰ পাহাৰ বনাই দিছে ৰিয়েলমিৰ অৰিজিনেল হেডফোন আৰু চাওক কিমান ডাঙৰ ডাঙৰ গিফ্ট প্ৰথম 10 জনৰ কাৰণেতো আছেই 2টা গিফ্ট লগতে এটাকৈ স্মাৰ্ট ৱাচ মাত্ৰ এটা মোবাইল লওক মোবাইলটোৰ নাম হ'ল Realme 15T মোবাইলটো ল'লে আপুনি পাব 2টা গিফ্ট আৰু গিফ্টৰ বিষয়ে আমি অকমান অনাৰৰ পৰা জানিবলৈ চেষ্টা কৰিম হয় আপুনি অকমান গিফ্টৰ বিষয়ে কওক আৰু কি মোবাইলৰ লগত আপুনি কি গিফ্ট দিব হেবিলাক অকমান কৈ দিয়ক দৰ্শকক ঠিক আছে মোৰ নাম আসাদুল্লাহ মই নাদিয়ান টেলিকমৰ অনাৰ মোৰ দোকানৰ নাম হ'ল নাদিয়ান টেলিকম এতিয়া বৰ্তমানে আপোনাৰ Realme 15T নতুন এটা মোবাইল আহিছে তাত মানে আপোনাৰ অফাৰ চলি আছে অফাৰটো হৈছে আপোনাৰ কোনোবাই যদি 15T মোবাইলটো লয় তেখেতৰ কাৰণে আপোনাৰ এটা ব্লুটুথ আছে আৰু প্লাস আপোনাৰ এটা গিফট আছে যদি আপোনাৰ এই গিফট আৰু ব্লুটুথ দুয়োটা একলগত যদি কোনোবাই ল'ব বিচাৰে তেখেতে কি কৰিব লাগিব ফেসবুকত এটা শেয়াৰ মাৰিব লাগিব তাৰ পাছতহে দুয়োটা অফাৰ পাব আৰু ইয়াৰ বাহিৰেও যদি বেলেগ কোনো মোবাইল কোনোবাই ল'ব বিচাৰে তেতিয়াও তেখেতেও অফাৰ পাব তেখেতে নাপায় বুলি নহয় তেখেতেও এটা আপোনাৰ হেডফোন পাব ইয়াৰ বাহিৰেও যদি কোনোবাই ভাবে যে এতিয়াতো মোবাইল মই নলওঁ মই ফ্ৰিজ এটা ল'ম যদি কোনোবা ফ্ৰিজো ল'ব বিচাৰে এনেকুৱা ডাঙৰ এটা গিফ্ট বক্স পাব ফ্ৰিজতো তে আমাৰ নাদিয়ান টেলিকমটো হ'ল নখুটি বজাৰত আপোনালোকে আহিব আৰু লৈ যাব আৰু আপুনি যে কৈছে মাত্ৰ 2000 টকাত মোবাইলটো পাব এটো মানে কেনেকৈ 2000 টকাত যে মোবাইলটো পাব আপোনাৰ কোনোবাই জিৰো ডাউন পেমেণ্টত পাব যদি কোনোবা আগত লোৱা আছে তেখেতৰ যদি সিভিল ভাল আছে তেখেতে জিৰো ডাউন পেমেণ্টত মোবাইল ল'ব পাৰিব আৰু মাজত আৰু এটা কথা থাকি গ'ল আমাৰ ইয়াত আকৌ আপোনাৰ এক্সচেঞ্জো চলে ধৰি লওক কাৰোবাৰ পুৰণা মোবাইল আছে পুৰণা মোবাইল দি পেলাই নতুন মোবাইল ল'ব পুৰণাটো এতিয়া মানে চলাওঁতে মজা নালাগে নতুন মোবাইল লাগিব পুৰণাটো আমি ৰাখি দিম নতুনটো দি দিম আৰু এই পুৰণাটোৰ দামত আপোনাৰ ডাউন পেমেণ্টতো হৈ যাব পাৰে আপুনি তেনেকুৱা আপোনাৰ জিৰোত হৈ যাব পাৰে হয় আপুনি অকমান নতুন মোবাইলটোৰ বিষয়ে কওক আপুনি মোবাইলটো ইউজ কৰি আছে নেকি হয় মই নিজে এটা লৈলো ইউজ কৰি আছো মোবাইলটোৰ বিষয়ে মানে আপোনাৰ এক নম্বৰতে ইয়াই আছে 2 নম্বৰটো একদম কৈ লাভ নাই একদম 100% যেন লাগি আছে মোৰ তাতটো লাগি আছে মই আইফোন চলাই আছো আৰু ইয়াত 7000 mAh বেটাৰী আছে আৰু আপোনাৰ 50 মেগাপিক্সেল কেমেৰা দুয়ো সাইডত আছে ডুৱেল কেমেৰা হয় তেতিয়াহ'লে আপোনালোকে আহক লওক মজা অলপ পাব কাৰণ মোবাইলটো একদম আপোনাৰ আমাৰ দুখীয়া মানুহৰ কাৰণে এইটোৱে আমাৰ আইফোন আৰু গিফ্ট মানে দুটা ন 15T গিফ্ট দুটা পাব এটা আপোনাৰ ব্লুটুথ পাব আৰু এটা আপোনাৰ এই গিফ্টটো পাব 15T যেটো অফাৰ এটো মানে কিমান দিন লৈকে চলিব এটো আপোনাৰ অহাকালি 6 তাৰিখৰ পৰা 30 তাৰিখলৈকে চলিব সেপ্টেম্বৰ মাহৰ আৰু আপোনাৰ মানে দোকানত কি ফাইনান্স अवेलेबल আছে ফাইনান্সটো আপোনাৰ HDB আছে আৰু আপোনাৰ TBS আছে বাজাজ আছে DMI আছে যিকোনো ফাইনান্সৰ পৰা আপোনালোকে ল'ব পাৰিব আৰু 3-4টা ফাইনান্স মোৰ তাত अवेलेबल আছে হয় আপোনালোকে ইতিমধ্যে গম পাইছে কি কৰি আহিলে আপোনালোকে অফাৰটো পাব আৰু কি ফাইনান্স अवेलेबल আছে আৰু বহুত কিবা কিবি আপোনালোকে জানিছে আৰু আমি 15T ৰ বিষয়ে অধিক জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ দোকানৰ ষ্টাফৰ পৰা হয় আপুনি যদি অকমান দৰ্শকক মোবাইলৰ বিষয়ে কয় মোবাইলত মানে কি ফিচাৰ্স আছে আৰু মোবাইলৰ প্ৰসেসৰ হয় প্ৰথমতে দেখিব লাগিব মোবাইলটো আইফোন লাইক ডিজাইন সেম টু সেম আইফোনৰ নিচিনা তাৰ পিছত 7000 mAh বেটাৰী আছে IP69 আছে ৰিয়াৰ কেমেৰা আছে 50 মেগাপিক্সেল সেলফি কেমেৰা আছে 50 মেগাপিক্সেল কালাৰ अवेलेबल পাব হোৱাইট কালাৰ আছে ব্ল্যাক কালাৰ আছে আৰু ব্লু কালাৰ আছে আৰু যিসকলে ভিডিও বনায় মানে কন্টেন্ট ক্ৰিয়েট কৰে ফেসবুকত আৰু ইউটিউবত তেওঁলোকৰ কাৰণে এইটো মোবাইলটো ভাল 4K ভিডিও বনাব পাৰিব আৰু এইটো মোবাইলটো মানে গেমিং কৰিব পাৰিম নে এই মোবাইলত নিশ্চয় পাৰিব ডায়মণ্ড সিটি 6400 ম্যাক্স আছে এইটো